মহাভাৰতত যুদ্ধত ভগৱান শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী আৰু তেওঁৰ শিক্ষা গীতাৰ পৰা নিশ্চয় শুনিছে। শ্ৰীকৃষ্ণৰ মৃত্যু কেনেকৈ হৈছিল জানেনে? কৃষ্ণই কেতিয়া, ক'ত আৰু কেনেকৈ নিজৰ দেহ এৰি থৈ গৈছিল? তাৰ পিছত পুনৰ বৈকুণ্ঠ ধামলৈ উভতি আহিছিল। শ্ৰীকৃষ্ণৰ শৰীৰ এৰি যোৱাৰ সময়ত বয়স কিমান আছিল জানেনে? আহক আমি এই লেখাটোত আপোনালোকৰ এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ। পৌৰাণিক বিশ্বাস অনুসৰি কৃষ্ণ আছিল ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ। দ্বাপৰ যুগৰ মথুৰাৰ কাৰাগাৰত জন্ম হৈছিল। কৃষ্ণৰ শৈশৱ গোকুল আৰু ইয়াৰ আশে-পাশে থকা গাঁওবোৰত পাৰ হৈছিল। ইয়াৰ পিছত ভগৱান কৃষ্ণই দ্বাৰকা নগৰত শাসন কৰিছিল। প্ৰায় ৩৬ বছৰ দ্বাৰকাৰ ৰজা আছিল। তেওঁ মহাভাৰতৰ যুদ্ধত পাণ্ডৱসকলৰ সমৰ্থন কৰিছিল আৰু ধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় সাব্যস্ত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এবাৰ শ্ৰীকৃষ্ণই আহত গছৰ তলত জিৰণি লৈ আছিল। তাৰ পিছত এটা চিকাৰী চিকাৰৰ বাবে তাত উপস্থিত হ'ল। দূৰৰ পৰা সি অনুভৱ কৰিলে যে গছজোপাৰ তলত হৰিণ এটা আছে। তেওঁ এপাত শৰ এৰি দিলে, যিটো শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ তেওঁক খুন্দা মাৰিলে। চিকাৰীটো ওচৰ পালেহি শ্ৰীকৃষ্ণক দেখি স্তম্ভিত হৈ পৰিল। কৃষ্ণৰ সন্মুখত সি কান্দিবলৈ ধৰিলে। তেওঁ কৈছিল যে মই অনিচ্ছাকৃতভাৱে ভুল কৰিছোঁ। মই ভাবিলোঁ ইয়াত হৰিণ এটা বহি আছে, গতিকে মই এই কাঁড় মাৰিলোঁ। সেই শৰ বিষাক্ত আছিল। শ্ৰীকৃষ্ণ গুৰুত্বপূৰ্ণভাৱে আহত হয়। কৃষ্ণই অনুভৱ কৰিলে যে তেওঁৰ পৃথিৱী এৰি যোৱাৰ সময় আহি পৰিছে। তেওঁ অতি মৰমেৰে ক'লে যে ইয়াত আপোনাৰ দোষ নাই, এয়া হ'বলগীয়াই আছিল। মোৰ যোৱাৰ সময় হৈছে, আপুনি কেৱল মাধ্যম হিচাপেহে আহিছে। ইয়াৰ পিছত শ্ৰীকৃষ্ণ তাৰ পৰা খোজকাঢ়ি গৈ নৈ পাৰত উপস্থিত হৈ মানৱ শৰীৰ এৰি বৈকুণ্ঠ পালেগৈ। ইয়াৰ পিছত তেওঁক নৈত শেষকৃত্য সম্পন্ন কৰা হয়। কোৱা হয় যে শ্ৰীকৃষ্ণই যেতিয়া তেওঁৰ দেহৰ পৰা ওলাইছিল সেই সময়ত তেওঁৰ বয়স আছিল ১২৫ বছৰ।